এইটো চাওক গাইজ, এইটো ৱাটাৰফলটো যোনটো চাবৰ কাৰণে আমি ইমান দূৰৰ পৰা আহিছোঁ। অ' মাই গড, পুৰা চাবলগীয়া পৰিৱেশ। হেল্ল' গাইজ, কি খবৰ? আজি এটা নতুন জেগাত ফুৰিবলৈ আহিলোঁ, ঠিক আছে। এটা ধুনীয়া জেগা ফুৰিবলৈ আহিছোঁ গাইজ। আজি আথিৰাপাল্লি বুলি কয়, এটা ডাঙৰ ৱাটাৰফল চাবলৈ আহিছোঁ। বাহুবলী ফিল্মখন য'ত শ্বুটিং কৰিছিলে, য'ত বাহুবলী ফিল্মখনত ডাঙৰ ৱাটাৰফল দেখিছিলে, সেই ৱাটাৰফল আজি চাবলৈ আহিলোঁ, ঠিক আছে। আহক অলপ ভিউ দেখাই দিছোঁ। এতিয়া জাষ্ট আমি আঁতৰ পৰা ভিউ এটা দেখাই দিম, তলত গৈ পিনি আকৌ ভালকৈ দেখাই আছোঁ। এইটো চাওক, কি ধুনীয়া লাগিছে। এইটো চাওক, গোটেই পানীয়ে পানী, বহুত সৰহকৈ পানী গৈ আছে, কি নেক্সট লেভেলৰ। আপুনি চাওক না, কি কৰিছে চাওক, এইটো চাওক, কেনেকুৱা হৈছে কওক গাইজ। ঠিক আছে, ধুনীয়া ৱাটাৰফল, ঠিক আছে গাইজ। এতিয়া জাষ্ট এটা ক্লিপ দেখালোঁ, আগত দেখাই আছোঁ মেইন ভিডিঅ'টো গাইজ। আমি এতিয়া তলত যাম, ওচৰত যাম, ভালকৈ দেখাই আছোঁ, ঠিক আছে। অ'কে, ব'লক চাবলৈ যাওঁ। ফাইনেলি আহি পালোঁ আথিৰাপাল্লি, ঠিক আছে। এতিয়া আমি এণ্ট্ৰেঞ্চত সোমাই গৈছোঁ, এতিয়া আমি চাবলৈ যাম। আহক দেখাই আছোঁ আথিৰাপাল্লি যাত্ৰা। প্লিজ গাইজ কাম। এইপিনে ওখৰাই দি উঠি যাব লাগিব, উঠি গৈ পিনে অলপ তলত গৈ পিনি আমি ডাইৰেক্ট ৱাটাৰফলটো পামগৈ, ওচৰৰ পৰা দেখা পাম, ঠিক আছে। আহা, চাৰিওফালে জংঘল, কি বঢ়িয়া পৰিৱেশ, বঢ়িয়া। চাৰিওফালে জংঘল, কি মনোমোহা পৰিৱেশ। অ' মাই গড, নেক্সট লেভেলৰ। সেইবিলাক তলৰ পৰা জুৰি এটা আছে, এইফালেও জুৰি আৰু সেইফালে পাহাৰ। এই পাহাৰটোৰ পিছ চাইডে আছে ডাইৰেক্ট ৱাটাৰফলটো। আহক গাইজ, বাহুবলীয়ে যে এইডাল শিল দাঙিছিলে, সেই শিল ডঙা মালটো ইয়াৰো আছে শিলডাল, ঠিক আছে। তাৰপাছত কাটাপানা কিবা গোটেইখন ইয়াৰ আছিলে, ভিডিঅ' শ্বুটিং কৰিছিলে হেৰি ফিল্ম। আহক দেখাই ফাইনেলি পাই গ'লোঁ। ইয়াত চাওক, এইখনে নদীখন, এইখনে ৱাটাৰফল, যোনখনত বাহুবলীয়ে শিলগুটি উঠাই লৈছিলে গাইজ। আহক, পাই গ'লোহি। আহক আমি আৰম্ভ কৰোঁ। এইপিনে চাওক না, পানীয়েই পানী। অ' মাই গড, পানী চাওক না গাইজ, চব পাহাৰ পানী। অ' মাই গড, নেক্সট লেভেলৰ। অ' মাই গড, প্লিজ কাম। এয়া চাওক গাইজ, নদীখনৰ পানীটো গৈ পিনি ডাইৰেক্ট তলত পৰিছে, বহুত তলত ডাঙৰ সেইটো ৱাটাৰফল সৃষ্টি আছে। প্লিজ পুৰা লাহে লাহে যাব লাগিব। পিছত অনলি শিলগুটি, এইবিলাক শিল, অনলি শিল। ইয়াত মাটি চাটি পেলাই নাই, গোটেই নদী আছে, এতিয়া পাহাৰ চাহ শিল। কি ওখ মাখ পাহাৰীয়া ৰাস্তা, ইয়াৰ পৰা গৈ চিলিপ হ'লে ডাইৰেক্ট তলত আহি যাওক। ৰাইজ আহিছে, দেখিছে নহয়, ছোৱালী ল'ৰা মোক চাবলৈ আহিছে। কাৰণ এই লোকেশ্যনটো চাবৰ কাৰণে বহুত দূৰৰ পৰা মানুহ আহে, ইণ্ডিয়া বাহিৰৰ পৰা মানুহ আহে। আজি এতিয়া বৰষুণৰ বতৰ চলি আছে, সেইকাৰণে মানুহ কম আহিছে এতিয়া। অ' মাই গড, সেইপিনে চাওক। অ' মাই গড, এইটো চাওক গাইজ, এইটো ৱাটাৰফলটো যোনটো চাবৰ কাৰণে আমি ইমান দূৰৰ পৰা আহিছোঁ। কি মনোমোহা দৃশ্য চাওক না। বাহুবলী ফিল্ম য'ত শ্বুটিং হৈছিলে, য'ত আহিছিলে হিৰোইনবিলাক, ইয়াতে কৰিছিলে। চব চাওক, গোটেই পৰিৱেশটো চাওক গাইজ, কি বঢ়িয়া পৰিৱেশ। প্লিজ গাইজ, চিৰিজ। অ' মাই গড, নেক্সট লেভেল। প্লিজ কাম উইথ। এই পৰিৱেশটো চাওক গাইজ, এই নদীখন কিন্তু অল পাহাৰৰ পানীটো আহে, আনি পিনি ডাইৰেক্ট গৈ পিনি তলত পৰেগৈ। তলত পোৱাৰ পাছত তাৰপাছতে সেই ৱাটাৰফলটোৰ সৃষ্টি হৈছে। সেইপিনে চাওক গাইজ। অ' মাই গড, পুৰা চাবলগীয়া পৰিৱেশ। চাওক গাইজ, কি ধুনীয়া পৰিৱেশ, দেখিছেনে? সেই তলতে ফিল্মখন শ্বুটিং কৰিছিলে, দেখিছে? বাহুবলী যে ওপৰলৈ জঁপিয়াই আহিছিলে যে, সেই তলৰ পৰা জঁপিয়াই ওপৰলৈ এই মালটোলৈকে আহিছিলে। এনেকৈ আহিছিলে তোমাৰ তামান্নাক বিচাৰি, এইফালে তামান্না পলাইছিলে, এইফালে চাওক, কি ধুনীয়া পৰিৱেশ।
চাবলগীয়া পৰিৱেশ ৰিয়েলি ৰাইজসকল আহিছে চবে ফটো চটো মাৰিছে দেখিছে নহয় বহুত ধৰণৰ মানুহ আহিছে চাবৰ কাৰণে বহুত দূৰৰ দূৰৰ পৰা আহে চাওক কি চাবলগীয়া জেগা প্লিজ গাইজ আপোনালোক ইয়াত ভিজিট কৰক চাওক এনেকুৱা জেগা এটা এইটো জেগাটোৰ নাম হৈছে আথিৰাপ্পালি ৱাটাৰফল ঠিক আছে কেৰেলাত আছে চাওক গাইজ কি বঢ়িয়া হে ভগৱান চাৰিওফালে পাহাৰ মুকলি হৈ আছে ইমানে স্পীডত পানী পৰিছে পানী আৰু ধোঁৱা ওলাই গৈছেগৈ একেবাৰে তলত পৰিছেগৈ এইখানে গাইজ কি বঢ়িয়া লাগিছে চাওক কি বঢ়িয়া লাগিছে চাওক মাই গড ৰিয়েলি এই ইয়াতে ফিল্ম শ্বুটিং কৰিছিলে দেখিছে বাহুবলী ফিল্মখন প্ৰভাকৰ তামান্না ভাটিয়া ইয়াতে আহি ফিল্ম শ্বুটিং কৰি লৈ গৈছে বাহুবলী কি বঢ়িয়া জেগা কাৰণ চাবলগীয়া জেগা ইমান তলত গৈ পৰিছেগৈ পানী ৰাইজসকল আহক প্লিজ গাইজ ভিডিঅ'টো চাই ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে পুৰা তললৈকে আছে দ পুৰা কি বঢ়িয়া লাগিছে চাবলগীয়া পৰিৱেশ দেখিছেনে গাইজ এনে পৰিৱেশ চাবলৈ প্লিজ আপোনালোকক আহিব বুলি আশা কৰিলোঁ গাইজ এনে আছে ক'ব অহা জেগাটো এইডোখৰ জেগা যোনডোখৰত বাহুবলী ফিল্ম শ্বুটিং কৰিছিল ঠিক আছে